নমস্কাৰ, আজি বনাবলৈ লৈছোঁ ঔটেঙাৰ জেলি। তাৰ কাৰণে আমাক মাত্ৰ 2 বা 3 বিধ বস্তু লাগিব। এটা হৈছে ঔটেঙাৰ ৰস, চেনি আৰু ফুড কালাৰ। এয়া চাওক, প্ৰথমে মই ঔটেঙাখিনি টুকুৰা টুকুৰকৈ কাটি কুকাৰত দি বইল কৰি লৈছোঁ। এতিয়া আমাক দুটা বস্তু লাগিব, এটা লাগিব বাউল আৰু এটা এখন কটন কাপোৰ। কটন কাপোৰখন মই বাউলটোৰ ওপৰত এনেদৰে মেলি লৈছোঁ। ইয়াৰ ওপৰত ঔটেঙাখিনি দিছোঁ। এতিয়া হাতৰ সহায়ত ঔটেঙাৰ পৰা এনেদৰে ৰসখিনি আমি উলিয়াই ল'ম। এয়া চাওক, সুন্দৰকৈ ৰসখিনি ওলাই যায়। এয়া হৈ গৈছে। এটা ঔটেঙাৰ পৰা এগিলাচ ওলালে আমাৰ। আৰু বাকী ৰৈ যোৱা অৱশিষ্টখিনি এইখিনি মই পেলাই নিদি কাইলৈ আকৌ ইয়াৰ পৰা টক বনাম আৰু সেইটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম। ঔটেঙাৰ ৰস যিমান ওলায় চেনিৰ পৰিমাণো আমি ঠিক সিমানেই দিব লাগিব। একাপ ওলালে একাপ আৰু এগিলাচ ওলালে এনেদৰে এগিলাচেই দিব লাগিব। মই কালাৰৰ কাৰণে ফুড কালাৰ ইউজ কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ কথা। এতিয়া কেৰাহীত প্ৰথমে ৰসখিনি দিম, লগালগ চেনিখিনিও এড কৰিম। গেছটো চিমত ৰাখি কণ্টিনিউৱাছলি লৰাই থাকিম। মোৰ অলপ লৰালৰি হ'ল, সেইকাৰণে ৰসখিনি চেকিবলৈ নহ'ল। আপোনালোকে প্লিজ ৰসখিনি এবাৰ চেকি ল'ব। এনেদৰে লৰাই থাকিব। গেছটো চিমতে ৰাখিব। 15 বা 20 মিনিটৰ ভিতৰত এইখিনি প্ৰস্তুত হৈ যায়। এয়া চাওক, ঘন হৈ আহিছে ক্ৰমাৎ। যদি ফুড কালাৰ নিদিয়ে তেতিয়া জামৰ ৰংটো এনেকুৱা ধৰণৰ হ'ব। এয়া ঘন হৈছে। এতিয়া মই ফুড কালাৰ এড কৰিম। নিজৰ পচন্দ মতে কিমান লাগে আপোনাক এড কৰি ল'ব। এয়া চাওক, কি সুন্দৰ কালাৰ হৈছে। আৰু এটা উতল আহিলে জামখিনি আমি নমাব পাৰিম। এতিয়া ঔটেঙা জাম নমাব পৰা হৈ গৈছে। এয়া মই বাউল এটালৈ কাঢ়ি ল'লোঁ। কিছু সময় এনেকৈয়ে থাকিবলৈ দিম, ঠাণ্ডা হ'লে বটলত ভৰাম। এয়া চাওক কালাৰটো। আৰু কেইঘণ্টামানৰ পিছত চাওক, জামখিনি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ যায়। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ। ভাল পালে লাইক এটা মাৰিব।